4জন এইসকল কৰ্মচাৰীয়ে 2021 চনৰ ডিচেম্বৰ মাহলৈকে তেওঁলোকে বেতন পাই আছে আৰু বাকী বেতনৰ কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব শীঘ্ৰে। চাহ জনজাতি কল্যাণ বিভাগৰ অধীনত চাহ শ্ৰমিক সম্প্ৰদায়ৰ প্ৰাপ্ত সন্মানীয় বিধায়কসকলৰ সোঁৱৰণত জন্ম স্থানত একোটা সোঁৱৰণ প্ৰেক্ষাগৃহৰ নতুন স্মৃতিসৌধ নিৰ্মাণৰ আঁচনি বৰ্তমানলৈকে তেনেকৈ ধৰণৰ কোনো আঁচনি লোৱা হোৱা নাই। তেনেকৈ ধৰণৰ প্ৰস্তাৱ আহিলে আগন্তুক দিনত এই বিষয়ে বিবেচনা কৰা হ'ব। ধন্যবাদ। ধন্যবাদ। আৰু কিবা আছে? সেকেন্ড সাপ্লিমেন্টারি কোয়েশ্চন আওয়ার ওভার। এতিয়া আছে 0 আওয়ার। তো 0 আওয়াৰৰ আমি পইণ্ট অফ অৰ্ডাৰ আছে। অধ্যক্ষ মহোদয়, মই সৰু পইণ্ট অফ অৰ্ডাৰ আছে। মই সৰু কথা এটা উল্লেখ কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়, বিধানসভাৰ প্ৰশ্নকালত বিৰোধী পক্ষই মোক অভিযোগ কৰিছে যে মই বিধায়কৰ ঘৰত কিয় গ'লোঁ। আপুনি অধ্যক্ষ হিচাপে মোক এটা ৰুলিং দিয়ক যে আমি চিফ মিনিষ্টাৰ হিচাপে বিধায়কৰ ঘৰত যাব পাৰোঁ নে নাই? যাব পাৰে। তেতিয়াহ'লে মই সেইকাৰণে তেতিয়া কৈ আছোঁ, যদি যাব নোৱাৰোঁ তেতিয়াহ'লে অহাকালিৰ পৰা মই নাযাওঁ। যদি এতিয়া হয় কি যেতিয়া আমি বিধানসভাৰ পৰা বিভিন্ন কামত যাওঁ, বিধায়কসকলে তেওঁলোকৰ ঘৰত চাহ খাবৰ কাৰণে মোক মাতে, এটা ৰুলিং পাৰ্টিটো যাম। যদি আপুনি মোক ৰুলিং দিয়ে তেতিয়াহ'লে বিৰোধী পক্ষৰ বিধায়কে কোনোবাই ঘৰত মাতিলেও মই নাযাওঁ। আৰু আমাৰতো যাবলগীয়া বুলিতো কোনো কথা নাই। মই ভাবোঁ যে সকলোকে সমানে লৈ চলোঁ। বিৰোধী পক্ষৰ ঘৰতো যাওঁ, ৰুলিং পাৰ্টিৰ ঘৰতো যাওঁ, যাতে অসমত এটা পলিটিকেল কালচাৰ এটা নিৰ্মাণ হ'ব পাৰে। যদি আপুনি ভাবে, আপুনি বিৰোধী দলপতিৰ লগত আলোচনা কৰি লওক, যদি বিৰোধী দলপতিয়ে ভাবে যে আমাৰ কোনো মন্ত্ৰী বিৰোধী পক্ষৰ ঘৰত যাব নালাগে, বিৰোধী পক্ষৰ বহি চাহ খাব নালাগে, বিৰোধী পক্ষৰ লগত কথা বাৰ্তা পাতিব নালাগে, মই এটা কেবিনেটৰ ডিচিশ্যন লৈ দি দিম যে নো মিনিষ্টাৰ উইল ভিজিট এনি অপজিশ্যন MLA হাউচ, যদি তেওঁলোকে তেনেকুৱা বিচাৰে। দ্বিতীয়টা কথা অধ্যক্ষ মহোদয়, কংগ্ৰেছৰ কেণ্ডিডেটেও মোক ফোন কৰি সহায় খুজি আছে যে মোক ৰাজ্যসভা ইলেকশ্যনত আপুনি সহায় কৰি দিয়ক। এতিয়া মোৰ হাতত প্ৰমাণ আছে। কংগ্ৰেছৰ কেণ্ডিডেটে আজি মোক 4 দিন ফোন কৰি সুধি আছে যে মোক ইলেকশ্যনত সহায় কৰি দিয়ক, টিকট দিব নালাগে, অমুক কৰিব নালাগে। মোৰ হাততে প্ৰমাণ আছে, আপুনি মোৰ মোবাইলটো চালেই হ'ল। এতিয়া এইটো কোনো ইলিগেল কথা নহয়। যেতিয়া ইলেকশ্যন হয় ইজনে সিজনক সমৰ্থন, নহ'লেতো চিলেকশ্যন হ'লহেঁতেন। যেতিয়া ইলেকশ্যন হয় মই আমাৰ 2জন কেণ্ডিডেটকে কৈছোঁ যে আপুনি প্ৰত্যেকজন বিৰোধী পক্ষৰ ঘৰত যাব, তামোল পাণ লৈ গৈ পেলাই ভোট খুজিব। দিয়া নিদিয়াটো বিধায়ক এজনক কোনোবাই কিনিব পাৰে নেকি, বেচিব পাৰিব নেকি? এতিয়া আপুনিও এইটো হাউচত মোক ৰুল চাই আমাক কৈ দিব লাগে, কাৰণ আমি ভাবিছিলোঁ যে আমাৰ কেণ্ডিডেট 2জনে সকলো বিৰোধী পক্ষৰ ঘৰত যাব, ৰুলিং পাৰ্টিৰ ঘৰত যাব, গামোচা দিব, তামোল দিব, টিভিৰ সন্মুখতে অনুৰোধ কৰিব যে মোক ভোটটো দিয়ক। কোনোবাই দিব, কোনোবাই নিদিব। যদি আপুনি কয় যে ৰাজ্যসভা ইলেকশ্যনত কেম্পেইন বেন, কোনেও ক'তো কেম্পেইন, মই এইবিলাক খুব চিৰিয়াছ কথা কৈছোঁ, কাৰণ ইলেকশ্যন কমিশ্যনৰ মই কিতাপখন চাই দেখিছোঁ যে কেম্পেইন ইজ এলাউড। যদি কেম্পেইন বেন, আমি কোনো নাযাওঁ। আমি কোনো নিয়ম হাউচত ভাঙিব নোখোজোঁ, আমি হাউচৰ নিয়মৰ লগত থাকিব খোজোঁ। কিন্তু আপুনি 3টা কথা অনুগ্ৰহ কৰি কালি ৰিটাৰ্ণিং অফিচাৰৰ পৰা সুধি আমাক জনাই দিব, ইনফৰ্মেলি জনালেই হ'ল, যে কাৰণ আমি হাউচৰ ডেকোৰামবিলাক মেইনটেইন কৰিব চলোঁ। কোনোবা নতুনকৈ বিধায়ক আহিছে, ৰাস্তাত শ্লোগান দিয়া তেওঁৰ হেবিট আছে, এতিয়া বিধানসভাত শ্লোগান দিয়া চবকে শিকাব খুজিছে, সেইটো তেওঁলোকৰ টেকনিক, সেইটোৰ লগত আমি কৰিব নোৱাৰোঁ, কাৰণ আমিতো টায়াৰ জ্বলাই দিব নোৱাৰোঁ। এতিয়া অধ্যক্ষ মহোদয় আপুনি 3টা কথা আমাক জনাব যে চিফ মিনিষ্টাৰ আৰু মন্ত্ৰীয়ে বিৰোধী পক্ষৰ বিধায়কৰ ঘৰত যাব পাৰে নে নাই। যদি নোৱাৰে আমি নাযাওঁ, আমাৰতো টাইম বাচি যাব। নাম্বাৰ 1 সেইটো। নাম্বাৰ 2, ৰাজ্যসভাৰ ইলেকশ্যনত আমাৰ কেণ্ডিডেটসকলে গৈ বিৰোধী পক্ষৰ বিধায়কক হাতযোৰ কৰি যে আপুনি মোক ভোটটো দিব, কাৰণ এইটোতো চিলেকশ্যন নহয়, এইটো ইলেকশ্যন। সেইটো হ'ল 2 নম্বৰ কথা। আৰু 3 নম্বৰ কথা হৈছে যে আমাৰ গণতন্ত্ৰ এণ্ড ইলেকশ্যন, দিছ ইজ এ ফেষ্টিভেল। আমি যদি ফেষ্টিভেল হিচাপে নলওঁ, তাক যদি কিবা ঘোঁৰা তোৰা শব্দৰ লগত ব্যৱহাৰ কৰিতো নহয়, দিছ ইজ এ ফেষ্টিভেল, ইট ইজ এ ইলেকশ্যন। গতিকে এইটো ফেষ্টিভেল হ'ব নে চিলেকশ্যন হ'ব আপুনি কৈ দিয়ক। আপুনি যদি কয় যে ইট ইজ এ চিলেকশ্যন, কংগ্ৰেছৰ 43টা ভোট আছে, এজনে গৈ মাৰি দিলেই হ'ল, LOPয়ে গৈ পেলাই 43টা ভোট মাৰি দিব, জিকি যাব, তেতিয়াতো ফেষ্টিভেল নহয়। যদি বেলট পেপাৰ আছে, যদি বেলট বক্স আছে, তেতিয়াহ'লেতো মই ভাবোঁ কেম্পেইন কৰাৰো অধিকাৰ আছে। যি নহওক, যোৱাকালিলৈকেতো ইলেকশ্যন নাই, আজি আমি 3টা পাৰ্টিয়ে নমিনেশ্যন দিব যাম।
নমিনেশ্যন দিয়াৰ পিছত আপুনি এটা আইন কৰি দিব যে আমি কি কৰিব লাগে কি কৰিব নালাগে উইল ফলো ডেট সিম্পল কথা এক মিনিট সন্মানীয় সদন এতিয়া আমাৰ হাউচ অফ লিডাৰে যিখিনি মন্তব্য দিলে তেতিয়া মই তেখেতসকলকো সেইটোৱে ক'ব বিচাৰিছিলোঁ বহক প্ৰথমটো চৰ্চা হওক ইয়াৰ পিছত যদি মনোভূত নহয় তো যিকোনো প্ৰক্ৰিয়া আছে যেনেকৈ তেওঁলোকে ওলাই গৈছে তেনেকুৱা ওলাব পাৰে কিন্তু আমাৰ মই বাৰে বাৰে প্ৰত্যেকটা সময়তে সেইটো কথাই কৈ আছোঁ যে আমাৰ সংস্কৃতিটো বেয়া ফালে গৈ থাকে সেইকাৰণে কংগ্ৰেছৰ মিটিঙত আলোচনা কৰিছে যে মুখ্যমন্ত্ৰীক ঘেৰাও কৰি ল'ম অমুক কৰি ল'ম এই যিবিলাক অসাংবিধানিক কথা তেওঁলোকৰ মিটিঙৰ কথা মই ক'ব নালাগে কিন্তু যি মিটিঙত কথা হৈ থাকে মইতো দাৰে দাৰে গম পাই থাকোঁ কালি সিদ্ধান্ত লৈছে যে চিফ মিনিষ্টাৰৰ চেম্বাৰত গৈ ঘেৰাও কৰি দিম অধ্যক্ষ মহোদয় এই বিধানসভাখন ঘেৰাও আৰু হেৰি জেগা নহয় দিছ এছেম্বলি ইজ ফৰ হায়াৰ পাৰপাছ আজি যে যিকেইটা প্ৰশ্ন তেওঁলোকে মিছ কৰিলে তেওঁলোকৰ সমষ্টিৰহে ক্ষতি হ'ল সেইকাৰণে ঘেৰাও তেৰাৰ কাৰণে ৰাস্তাটো আছেই আমিতো ৰাস্তা মুকলি কৰি থৈ দিছোঁ যিমান ঘেৰাও তেৰাও যি কৰে কৰক কিন্তু ইয়াত বহি আৰু এজনে কালি ভাষণ দি আছে আপোনালোকৰ MLA বিলাক চাব দেই মোৰ নিজৰ ভোটটো মই নিজে দিম বাকীবিলাকৰ কি হয় মই নাজানো আপোনাৰ ইমান বেয়া বেয়াকৈ কৈছে কংগ্ৰেছ আৰু UDFৰ কথা যোৱাকালি মিটিঙত তেওঁলোকে যিমান বেয়া বেয়া শব্দ প্ৰয়োগ কৰিছে ৰাতি কংগ্ৰেছৰ MLA বিলাকে মোক দুখ কৰি ফোন কৰিছে যে দাদা কোনে তেওঁক মিটিঙত মাতি লৈ গ'ল আমাৰ কথা ইমান বেয়াকৈ কৈ আছে যে মই বিক্ৰী নহওঁ কিন্তু আপোনালোক বিক্ৰী হ'লে মই ক'ব নোৱাৰোঁ এনেকৈ যিবিলাক কথা যোৱাকালি আলোচনা কৰিছে ৰাতি 12টা বজাত মোক ল'ৰাবিলাকে ফোন কৰি কৈছে দাদা খোলাখুলিকৈ ভোট দিওঁ নেকি আপুনি কওক ইমান বেয়াকৈ কৈছে গাত লাগি গৈছে সেইকাৰণে এই কথাবিলাক হৈছে যে এই বিধানসভাখনত ঘেৰাও তেৰাও শ্লোগান এইবিলাক কালচাৰ হ'ব নালাগে ইয়াত ডিছকাশ্যন হ'ব লাগে থ্ৰু ডিছকাশ্যন আৰু ঘেৰাও কৰাৰ কাৰণেতো যি আমাক পাৰ্মিশ্যন খোজে যে মুখ্যমন্ত্ৰীক ঘেৰাও কৰিম জজ ফিল্ডত ময়ে পাৰ্মিশ্যন দি দিম মোৰনো কি আছে দিনটো বহি থাকিম এইটোতো কোনো আপত্তি নাই তো এই নিৰ্বাচনৰ ক্ষেত্ৰত মানে মই সদনক জনাব বিচাৰোঁ বা এইটোলৈ যিটো এতিয়া হাউচ অফ লিডাৰে কৈছে যে মুখ্যমন্ত্ৰী মন্ত্ৰী কাৰোবাৰ ঘৰত যাব পাৰে নহয় বিশেষ কৰি অপজিশ্যনৰ বিধায়কৰ ঘৰত গতিকে তেনেকুৱা কোনো নাই মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে তেওঁ কোনো তেনেকুৱা ধৰণৰ জুৰিছডিকশ্যন নাথাকে চবতে যাব পাৰে যোনেই মাতে নামাতিলেও খবৰ ল'বলৈ যাব পাৰে গতিকে ইয়াত কোনো মানে কাৰোবাৰ অভিযোগ হ'লেও সেইটোৱে দি মানে সেইবোৰ কোনো তেনেকুৱা নিয়মৰ মাজত নপৰে গতিকে মন্ত্ৰীও যাব পাৰে চবেই যাব পাৰে 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল যিকোনো ইলেকশ্যন কেম্পেইন কৰিব পাৰে আৰু এতিয়া ৰাজ্যসভাৰ নিৰ্বাচনতো কেম্পেইন চলিব সেইটো যিহেতু নিৰ্বাচন তৃতীয়টো কথাটো হ'ল এতিয়া সব এমেণ্ডমেণ্ট কৰি ফেলে 10 শিডিউলত এণ্টি ডিফিকশ্যন সেইটো এতিয়া ৰাজ্যসভাৰ নিৰ্বাচনত এইটো প্ৰযোজ্য নহয় মানে ইয়াত পাৰ্টি লেভেলত যি একশ্যন কৰে পাৰ্টিৰ পৰা খেদিব পাৰিব কিন্তু MLAৰ পৰা আৰু এতিয়া মানে খাৰিজ নহয় মানে এতিয়াৰ যিটো কি কয় প্ৰেজেণ্ট যিটো ৰুল এমেণ্ডমেণ্ট কৰিছে গতিকে বিধায়কসকলক স্বাধীন কৰি দিলে তেওঁলোকে যিকোনো মনোভূত বিধায়ক মানে কি কয় ৰাজ্যসভাৰ মানে সদস্যক ভোট দিব পাৰে আৰু সেইটো আইনগতভাৱে এইটো কোনো অপৰাধ নহয় আৰু সেইটোৰ কাৰণে কোনো পাৰ্টিৰ কামাণ্ড মানিব লাগে বুলি নহয় কিন্তু তেওঁলোকৰ পাৰ্টিৰ মাজত সেইটো থাকিব তেওঁলোকে পাৰ্টিৰ ক্ষেত্ৰত পাৰ্টি হিচাপে তেওঁলোকৰ প্ৰাইমাৰী সদস্য পদলৈকে তেওঁলোকে মানে কি কয় আপোনাৰ কেনচেল কৰিব পাৰে তেওঁলোকে নহয় আপোনালোকে সবেই আৰু সেইটোলৈকে কৰিব পাৰিব গতিকে ৰাজ্যসভা নিৰ্বাচন সংশোধন কৰি ফেলে আজি এজেণ্ট নিয়োগ কৰা হৈ গ'ল ইয়াত এণ্টি ডিফিকশ্যনৰ পৰা এইটো ৰিলেক্স কৰি দিয়া হৈ গ'ল যে ইয়াত কোনো এণ্টি ডিফিকশ্যন কিবা নপৰে আৰু কেম্পেইন যেনেকৈ সাধাৰণ নিৰ্বাচনৰ কেম্পেইন বিধায়কৰ মাজত এইটো কেম্পেইন চলিব পাৰে আৰু ইয়াত কোনো আইনগত বাধা নাই গতিকে এই ক্ষেত্ৰত যদি জৰুৰী হয় তেতিয়া অহাকালি আমাৰ সেশনত এটা মানে অফিচিয়েলি কি নৰ্মছ আছে সেইটো জনোৱা যাব বা জনোৱা হ'ব এতিয়া আছে আমাৰ পইণ্ট অফ অৰ্ডাৰ আছে পইণ্ট অফ অৰ্ডাৰ অধ্যক্ষ মহোদয় কুৱেশ্যন নম্বৰ 162 মই স্যাৰ TND প্ৰশ্ন দিছিলোঁ ABCDE ঠিক আছে ৰিগাৰ্ডিং CSR এক্টিভিটি তেওঁলোকে ABCD কেনচেল কৰি অকল কুৱেশ্যনটো আনিছে স্যাৰ এনেকুৱাটো অতীতত
ইয়াতো আৰু এটা কুৱেশ্যন